হাই এভৰিৱান আজি বিশ্বকৰ্মা পূজা আছিলে যিহেতু তো প্ৰিপাৰেশ্যন চলি আছিলে ৰাতিপুৱা সোনকালে উঠি মেলি এয়া পূজাৰ সামগ্ৰীবিলাক ৰেডি কৰিছোঁ আৰু ফল মূল ৰেডি কৰিছোঁ তাৰপিছত ভাবিলোঁ পায়স অলপ বনাম তো পায়সৰ কাৰণেও ৰেডি কৰিছোঁ ৰাতিপুৱাই সোনকালে উঠি পায়সৰ কাৰণে বোলো চাউল তিয়াই থৈছোঁ মই তো প্ৰথমতে বোলো নাই প্ৰসাদখিনি ধুই মেলি আজৰি কৰিলোঁ একদম ধুনীয়াকৈ ধুলোঁ প্ৰসাদখিনি মই প্ৰসাদ নিজে ধুই বহুত ভাল পাওঁ এয়া মই এতিয়া পায়স বনাব লৈছোঁ পায়সটো কিন্তু বহুতেই টাইম লাগিছে 2 ঘণ্টামান লাগিলে লাহে লাহে একদম মোৰ শাহুমায়ে একদম বনোৱাত যেনেকৈ মোক শিকাইছিলে নহয় সেই তেনেকুৱাই বনাইছোঁ তো টাইম লয় বহুত টাইম 2 ঘণ্টামান লাগি যায় লাহে লাহে তুমি হিলাই থাকিবা এনেকৈ বনাবা বুলি কৈছে তাৰপাছত মই বনাই মেলিলোঁ ভগৱানৰ ওপৰতেই আৰু এৰি দিছোঁ আৰু কেনেকুৱা হয় নাজানো তাৰপাছত গৈ পেলাই যেতিয়া এৰমাত সকলোৱে আমি খাম তেতিয়া গম পাম আৰু এয়া এখেতে গাড়ীখন ধুলে ধুনীয়াকৈ ভালকৈ গাড়ীখন ধুই মেলি এতিয়া তাৰপিছত ক'লেও বুলেটখনো ধোৱা আকৌ তুমি তাৰপিছত তেখেতে বুলেটখনো ধুলে চাওঁ বুলেটখন ক'ত আছে ইয়া বুলেটখন ওলালে এতিয়া বুলেটখনো ধুই মেলি এতিয়া আমি চিধা যাম এৰমালে বুলি ব'লক আপোনালোকক এৰমাখন দেখাওঁ সেয়া মই এৰমা আহি পালোঁহি এৰমাত এতিয়া পূজাৰ ব্যৱস্থাখিনি ধুনীয়াকৈ কৰিলোঁ চাকি জ্বলালোঁ তাৰপাছতে এয়া আমি সেইখিনি কৰি মেলি আৰু অলপ পৰিলে হেনো এয়া সিহঁতকো বহুৱাই পেলাই একেলগতে খালোঁ সকলোকে বিলালে চবকে বিলাই মেলি আমি একেলগতে বহি খাব লৈছোঁ এতিয়া সেইগৰাকী চক চিমৰন আৰাম কৰি আছে তাইও বহুত কষ্ট কৰিলে আজি তো পূজাৰ চাকিও কোনো জ্বলি আছে আখেতো আহি ওলালহি আপুনি মান চান দিব নেকি মাননি চাননি